নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিছো ধুনিয়া ধুনিয়া ডাইট টছৰ কাপোৰ এজোৰ মই পিন্ধি আছো গ্ৰে কালাৰত চাওকচোন বিৰাট ধুনিয়া হয় কাপোৰজোৰ এজোৰ গ্ৰে কালাৰত হয় মই ভালকৈ দেখুৱাই দিছো এইটো হৈছে আচলটো এজোৰ কাপোৰজোৰ এইটো হৈছে আচলটো এইটো আচলটো এইটো চাওক আৰু লগতে চাদৰখনৰ লগতে এইখিনি চাদৰৰ পটিখিনি দিয়া আছে এইখিনি পটিখিনি আৰু ইয়াৰ মেখেলাখন আৰু ব্লাউজটো মই দেখুৱাই দিছো এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলাখন এইখন হৈছে মেখেলাখন আৰু লগতে এইফালে এইটো ব্লাউজৰ পিচটো দিয়া আছে এইটো ব্লাউজৰ পিচটো এইখিনি হাতত আহিব এইটো ব্লাউজৰ পিচটো বিৰাট ধুনিয়া হয় কাপোৰজোৰ এতিয়া যেহেতু বিয়াৰ সময়বোৰ চলি আছে গতিকে বিয়াত পিন্ধিবলৈ বিৰাট ধুনিয়া হ'ব আৰু এনেকুৱা ফুলতে আমাৰ আৰু এটা কালাৰ अवेलेबल আছে মই কালাৰটো দেখুৱাইছো এইটো এটা কালাৰ আছে এইজোৰো বিৰাট ধুনিয়া হয় এইজোৰ চাওকচোন এইজোৰ কালাৰটো বিৰাট ধুনিয়া হয় এইটো এটা কালাৰ আছে এইটো ডিজাইনটো প্ৰায় একে হয় এইজোৰৰ লগত একে হয় ডিজাইনটো খালি কালাৰটো বেলেগ হয় এইজোৰ বিৰাট ধুনিয়া হয় কাপোৰ কিজোৰ যদিহে অৰ্ডাৰ কৰিব বিচাৰে আমাক কন্টাক্ট কৰিব পাৰে নাম্বাৰটো স্ক্ৰিনতে দিয়া আছে মই এবাৰ কৈ দিছো নাম্বাৰটো 9435965045 ধন্যবাদ